সকলোকে স্বাগতম জনাইছো মোৰ চেনেল এইম অসমলৈ যোনসকলে এসএসসি জিডিৰ ফাইনেল ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছিল তেওঁলোকৰ কাৰণেটো ভাল খবৰ তেওঁলোকৰ কাৰণে ষ্টাফ সিলেকশ্যন কমিছনৰ ফালৰ পৰা এটা অফিচিয়েল নোটিছ আহিছে আৰু এই নোটিছটোত মানে 6টামান পইণ্ট আছে এই পইণ্টত আপোনালোকৰ মই বুজাই দিম কি হৈ আছে আসলতে আৰু ৰিজাল্টটো কেতিয়া দিব আপোনালোক ভালকৈ জনাই দিম প্ৰথমতে আপোনালোকৰ যোনটো ইয়াৰ সাবজেক্টটো আছিল টাইমলি ডিক্লেৰেশ্যন অফ ফাইনেল ৰিজাল্ট ফৰ কনষ্টেবল জিডি চেন্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ SSF and Rifleman GD Assam Rifles Examination 2024 তাৰপৰা ফাৰ্স্ট পইণ্টৰ মতে আপোনালোকৰ যিমানখিনি PET PST DBৰ যিমানখিনি মানে ডকুমেন্টছ ডাটা আছিল হেখিনি আমাৰ 28 নৱেম্বৰ তাৰিখে সাবমিট কৰা হৈ গৈছে গুটেখিনি তাৰপৰা যোনটো আমাৰ মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা এটা গাইডলাইনছ দিলে যে আপোনালোকৰ যোনটো ৰিজাল্ট হ'ব এটো ফাইনেল মেৰিট লিষ্টটো 7 ডিসেম্বৰ আগত ঘোষণা কৰিব লাগিব তাতকে পিছত ঘোষণা কৰিলে নহব তাৰ পিছত কমিছনৰ ফালৰ পৰা ডিসাইড কৰা হ'ল যে আপোনালোকৰ ৰিজাল্টটো 2 ডিসেম্বৰ তাৰিখে ঘোষণা কৰিব অৰ্থাৎ সোমবাৰে ঘোষণা কৰিব গুটেখিনি আপোনালোকৰ ডকুমেন্টছ ইতিমধ্যে সাবমিট কৰা হৈ গৈছে আৰু ৰিজাল্টটো আপোনালোকৰ আপলোড কৰিবলৈ বাকি আছে বাকি আপোনাৰ এটো অফিস নোটিছটো আহিছে আজি ওলাইছে 30/11/2024 আৰু এই মানে নোটিছটো মতে আপোনালোকৰ যোনটো ৰিজাল্ট ওলাব 2 ডিসেম্বৰ 5টা বজাত আপোনালোকৰ SSC যোনটো আমাৰ অফিচিয়েল ওয়েবসাইট তাত মুকলি কৰা হ'ব গতিকে তাত গৈ পেলাই আপোনালোকে চেক কৰি ল'ব এটো কোনো ফেক নোটিছ নহয় এটো তেওঁলোকৰ ফালৰ পৰা মুকলি হৈছে এটা নোটিছ এটো আপোনালোকে পাই যাব লগালক অফিচিয়েল ওয়েবসাইট চেক কৰি চাই ল'ব গতিকে ভিডিওটো আছিল ইমানে যদি ভাল পালে তেনে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যদি কিবা নতুন আহিছে তেনেহলে চেনেল সাবস্ক্ৰাইব কৰিলে নাপাৰিব ধন্যবাদ